গাইজ ওয়েলকাম টু মাই ৰিচন সকলো ভালে আছে। আজি মানে আমাৰ ইয়াত পূজা আছে, আজিৰ পৰা মানে যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আজি ছেকেণ্ড ডে, গতিকে পূজা যিখিনি পাৰোঁ সেইখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। বাকী আৰু চাই থাকক এতিয়া ভিডিঅ'টো। বাকী গধূলি যাম, গধূলি যাই দেখাই আছোঁ আৰু গাইজ। আৰু এই পূজাটো নাম হৈছে শ্ৰী শ্ৰী জগন্নাথ পূজা। মানে প্ৰত্যেক বছৰে হয়, মানে বাকী দিনত এদিনকৈ হয়। এইবাৰ মানে শতবাৰ্ষিকী পৰিছে যিহেতু, গতিকে 4 দিন অনুষ্ঠিত হৈছে। গতিকে দেখাই আছোঁ, চাই থাকক আৰু গাইজ। মই বৰ্তমান যাই আছোঁ দিপলা মানে ভণ্টিক আনিবৰ কাৰণে। এতিয়া মানে পূজা সলাই দিয়ে যাম বাৰু। এতিয়া বৰ বিশেষ একো নেদেখাওঁ, মানে ৰাতি যাম নে গধূলি যাম, গধূলি কি হয় সেইবিলাক দেখাই থাকিম আৰু আজি আছে গায়ক, মানে সাংস্কৃতিক সন্ধিয়াত বিশেষ অকণমান আজি গায়ক আছে সেইফালে পূজা খোলাটো। মানে গাইজ যাই লওঁ, বাকী গধূলি চব দেখাই আছোঁ আৰু চাই থাকক আৰু লেটছ গ'। গাইজ এইটো আমাৰ এই মন্দিৰটোৰ পৰা, এই মন্দিৰটোৰ দানপাত্ৰ মানে কিছুদিন আগত অলপ চুৰ হৈছিল, মানে পইচাবিলাক চুৰ কৰিছিল গাইজ। দানপাত্ৰটো চুৰ হৈছিল নহয়, অলপ কৈ দিওঁ আছোঁ, বিচাৰ খোচাৰ লাগেবা। আৰু এইটো মন্দিৰ গাইজ নতুনকৈ বনাই আছে। বাকী এইটো মন্দিৰৰ মানে হেৰিটো হৈছে, মানে চুৰ হৈছে আৰু দানপাত্ৰটো তাকে আৰু মোৰ লগত আছে আমাৰ ভণ্টি। হেল্ল' গাইজ, আমি আহি পালোঁ। এয়া মূল গেট, এইটো ফাৰ্ষ্ট গেট। দীপিলাৰ পৰা আহোঁতে এটা আছে আৰু ফিল্ডত এটা আছে, এইটো দেখাম বাৰু। এইটো বৰ্তমান ফাৰ্ষ্ট গেট, এইবাৰ যাই আছোঁ। ভিডিঅ'টো চাই থাকক আৰু এইফালে এইবিলাক গাড়ী পাৰ্কিং, গাড়ী চাইকেল বাইক চব পাৰ্কিং একদম। আৰু ভিতৰত যাই লওঁ, ভিতৰত যাই কিনে দেখাই আছোঁ আৰু এই গাইজ মূল গেট পাই গ'লোঁ। এইখিনি এইফালে যাওঁ, আগতে এইফালে যাওঁ, এইফালে যাবা গাইজ। এয়া মূল মণ্ডপত সোমাইছোঁ। সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত স্থানীয় এইকেইটা গাইজ মোৰ লগত প্ৰতিভাধাৰী শিল্পীসকলক আমি ইমান ধুনীয়া লাগিছে গাইজ। নৃত্যানুষ্ঠান আৰু সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ একদম পুৰা ভাল লাগিছে ন গাইজ। সাজু হৈ উঠিছে, গতিকে ফটো উঠোৱা যিকেইটা আমাৰ ক'ত বিকাশক দেখা দিছোঁ, দেখাই সাউণ্ড ছিষ্টেমৰ লগত যোগাযোগ কৰি তেখেতসকলৰ গীতবিলাক জমা দিবৰ বাবে আমি আহ্বান জনাইছোঁ। মানে নৃত্যশিল্পীসকলক আমি সাজু হ'বৰ বাবে আহ্বান জনাইছোঁ। পৰিৱেশটো ইমান ধুনীয়া একদম। এইখন হৈছে মঞ্চ, এইফালে লাইট চাইটবিলাক দিয়া আছে। সাংস্কৃতিক উপ সমিতিৰ আৰু এইফালে মন্দিৰটো ইমান ধুনীয়া লাগিছে, চাওকচোন গাইজ, ইমান ধুনীয়া লাগিছে একদম। আমাৰ মঞ্চৰ একদম গাইজ মন্দিৰটো ধুনীয়া লাগিছে, একদম এনেকুৱা বিখ্যাত মন্দিৰ চাই লওক ইমান ধুনীয়া পৰিৱেশ। আৰু ইফালে গাইজ এইখন পতাকা, মানে এইবাৰ 100 বছৰীয়া জয়ন্তী নে শতবাৰ্ষিকীৰ কাৰণে 100খন পতাকা মানে ইয়াত উত্তোলন কৰা হৈছে। আৰু এইফালে মানে একদম দোকান চোকান কিবা কিবি আছে। আৰু এই মন্দিৰটো চাওক, ইমান ধুনীয়া মন্দিৰ, চাই লওক গাইজ। এই মন্দিৰটো চাওক, ওপৰখনটো একদম আৰু ধুনীয়া লাগিছে, একদম চিলিক মিলিক লাইট দিছে। আৰু এইফালে এইবিলাক অলপ চলপ আমি এইফালে নেকি সিহঁতৰ ক'ৰবাত গ'ল। এইবিলাক কি পূজা হ'লে দেখাব লাগিছে, চব দেখালে। আৰু এইটো চাওক গাইজ, ইমান ধুনীয়া লাগিছে। এইফালে পতাকাৰ মণ্ডপ আৰু এইটো পানী পৰা মানে এনেকুৱা ইমান ধুনীয়া লাগিছে গাইজ। এইফালে এইবিলাক পাণ দোকান, আৰু এইফালে কিবা কিবি আছে, একদম চাই থাকক। আৰু এইফালে ইমান ধুনীয়া লাগিছে গাইজ। অলপ দেৰিকৈ ফাংচন হ'ব, এতিয়া আমি ফাংচন যাম। এইখন হৈছে মঞ্চ, একদমেই ওপৰ, একদম ইয়াতে মঞ্চ, ইয়াতে ফাংচন হ'ব, তাকে চাই থাকিম আৰু ইমান মানুহ। বিদ্যালয়ৰ অধ্যক্ষা কিশোৰী শইকীয়া বৰুৱা বাইদেউৰ অধীনত একদম ফাংচনটো চাই থাক। প্ৰশিক্ষণ গ্ৰহণ কৰা
रब है इश्क ही मेरी हर खुशी इश्क ही मेरे ख्वाब है इश्क ही मेरी जिंदगी দুচকুৰে কাজলত দেখা মৰম ফুটি উঠা নাচে তোমাৰ গুলপীয়া যৌৱন দুচকুৰে কাজলত দেখা মৰম ফুটি উঠা নাচে তোমাৰ গুলপীয়া যৌৱন ইয়াৰ মৰম তোমাৰ নাম গাইজ কালি ৰাতি মানে এই পূজাৰ পাহতে 10টামান বাজি 10টা 10:30মান হৈছে মানে আহিয়ে সোমালোঁ মানে একদম পূৰা ভাগৰ লাগি গৈছে আৰু মানে কালি প্ৰগ্ৰেমটো বঢ়িয়া হৈছে আৰু আজি আছে নাম মানে মহিলা যুঁজৰ নাম আছে বাকী যদি যাওঁ আপোনালোকক দেখাই থাকিম ভিডিঅ'বোৰ চাই থাকিব আৰু এতিয়া মই আহিছোঁ দোকানলৈ মানে অলপ বজাৰ আছে এই বজাৰখিনি কৰি লওঁ আৰু এতিয়া নাযাওঁ একদম গধূলি যাম দেউতাৰ লগত আৰু চাম আৰু গাইজ এতিয়া আমাৰ বৰ্তমান শোভাযাত্ৰা আহি আছে দেখাম ভিডিঅ'টো চাই থাকিব আৰু ইমান ধুনীয়া লাগিব মানে বাৰ ধুনীয়া সংস্কৃতি আছে একদম শোভাযাত্ৰা আছে চাই থাকক আৰু ভিডিঅ'টো দেখাই চলে গো গাইজ বৰ্তমান শোভাযাত্ৰাটো ইফালে আহিব মানে জগৰাতি প্ৰাংগণৰ পৰা ইফালেদি আহি খতৰাই দি মানে একদম যাব ইফালেদি চাই আৰু এইবিলাক মানুহ আছে আৰু আমাৰ ইফালেও আছে এইকেইটা একদম মানে হেৰি থকা মানুহ এই শোভাযাত্ৰা চোৱা মানুহ চাই থাকক আৰু ভিডিঅ'ত আছে দেৱাই অনুভৱ জনাওক ধুনীয়া অনুভৱ ভাল লাগব মানে আজি বহুত ভাল লাগব মানে বাৰ ধুনীয়া সংস্কৃতি আছে একদম ধুনীয়া লাগব বৰমাই কিবা কবি দে যা নকওঁ যদি যা চাই থাকক আৰু ভিডিঅ'টো দেখাই আছোঁ আৰু ক'ত কি হয় আহি পাইছে বৰ্তমান শোভাযাত্ৰা এয়া গাড়ীখন যাব ৰৈ আছোঁ ভাল লাগে মন ধৰি মই গ'লো হয় একদম জলদি আনিছোঁ গাইজ এইটো হৈছে আমাৰ জগৰাতি মন্দিৰ এয়া আছে হরিনাম
এইটা হৈছে আমাৰ হেৰি তাকে মনে বেয়া লাগিছে মানুহ কথাকে কৈছে ক'তনো নগ'লো আকৌ কালি ৰাতি 4টা বাজিছে একো নহয় এনেকৈ মোক তেনেকৈ কৈছে চবেই যাবা কৈ আছে কেইফালে পাইছোঁ দুইটা চাই আছোঁ গাইছ এতিয়া আমাৰ দুইটা আছে এই লৈ গাইছ দুইটা ক'লে আমাৰ আৰু নাই আৰু লাষ্টফালে নাই আৰু গাড়ী আছে বাই বাই संदीके व्याधि नाशिनी रूपम देहि जयं देहि चक्षु देहि दिक्षु जहि संदीके सततं बुद्धि जयन्ति पापनाशिनी रूपम देहि जयं गाइस बजाता है ये लास्ट গাই শোভাযাত্ৰা বৰ্তমান আমি আহি আছোঁ শোভাযাত্ৰা চাই আৰু শোভাযাত্ৰাৰ লগত মানে খোজ নাকালে অলপ দেহাটো ভাগা লাগিছে কালি মানে ৰাতি মানে নাম চাওঁতে মানে 4টামান বাজিছে গতিকে অলপ ভাগা লাগিছে সেইকাৰণে আৰু নাগালোঁ বাকী আজি ৰাতি বিশেষ এখন আছে বেহাবাৰী ৰাতপুষ্ট মোহন থিয়েটাৰ দীপজ্যোতিতো অনুষ্ঠান আছে গতিকে সকলো চাব আহিব দেই কেনেকুৱা লাগিলে জনাব দেই চেনেল যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব দেই আজিলৈকে বাই অন্য এটা ভিডিঅ'ত লগ পাম আজিলৈকে বাই